নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিবলৈ আহিছোঁ অসমত আকৌ এটা নতুনকৈ যিটো বেমাৰ আহিছে যাক নেকি ব্লেক ফাংগাছ বুলি জনা গৈছে, মানে কলা ভেঁকুৰ। ফাংগাছ মানে এইটো ভেঁকুৰ হয়, এই ৰোগটো ভেঁকুৰজনিত ৰোগ হয়। প্ৰথমতে কৈ লৈছোঁ ভেঁকুৰ কি। ভেঁকুৰ হৈছে যেতিয়া আমি যদি নেমু টেঙা কাটি থৈ যদি এনেকৈ থৈ দিওঁ, বহুত দিন থৈ দিওঁ, পিঁয়াজ কাটি থৈ দিওঁ, তাৰ ওপৰত যিটো বগা কলা চামনি পৰে সেইখিনি হৈছে ভেঁকুৰ। এই ভিডিঅ'টোত মই কোনো ডক্তৰ নহয়, মই যিবোৰ নেটত গুগলত চাৰ্চ কৰিছিলোঁ আৰু কিছুমান ভিডিঅ' চাইছিলোঁ, যিবোৰ ইনফৰমেশ্যন দিছিলে তাৰ ওপৰত ভিত্তি কৰি মই আপোনালোককো মোৰ ভাষাৰে মই কেনেকৈ ধৰণে বুজাব বিচাৰিছোঁ এই ভিডিঅ'টোত। এই ব্লেক ফাংগাইনো কি হয়, তো ভিডিঅ'টো লাষ্টলৈকে চাব। এই ভেঁকুৰটো বহুত কমকৈ পোৱা যায় আৰু এই ভেঁকুৰটোৱে যিটো ৰোগ সৃষ্টি কৰে বহুত ভয়ানক ৰোগ হয়। এই ব্লেক ফাংগাছ নামৰ ৰোগবিধ মিউকৰমাইচিছ নামৰ এবিধ ভেঁকুৰৰ দ্বাৰা বিয়পে। এই ভেঁকুৰটো কোনো ধৰণৰ এতিয়া নতুনকৈ অহা ভেঁকুৰ নহয়, এইটো আগৰ পৰা আছে। ইয়াক আগতে জাইগ'মাইচিছ নামে জনাজাত আছিল এই ভেঁকুৰটো। তেনেকুৱা ধৰণৰ সেই ভেঁকুৰৰ এটা প্ৰজাতি হৈছে মাইক্ৰ'মাইচিছ, মানে যিটো নেকি এতিয়া বৰ্তমান জনাজাত হৈ আছে ব্লেক ফাংগাই বুলি জনাজাত হৈ আছে। মেইনকৈ এই ভেঁকুৰবিধ বতাহত, মাটিত এইবোৰত পোৱা যায়। বিশেষকৈ এতিয়াতো আমাৰ গৰমৰ দিনত পোৱা গৈছে, বেছি ইয়াক দিনত পোৱা যায়, ঠাণ্ডাৰ দিনত পোৱা যায়। ঠাণ্ডা দিনত ভেঁকুৰটো উৰি ফুৰে, বতাহত পোৱা যায় আৰু কিছুমান গছ-গছনি পাততো এই ভেঁকুৰবিধ লাগি থাকে। এই ভেঁকুৰৰ ৰোগটো বহুত জল্দি বাঢ়ি যায় আৰু যেতিয়া ই আমাৰ শৰীৰত সোমাই যায় তেতিয়া ই বহুত সোনকালে ইয়াৰ বংশ বিস্তাৰো কৰি লয়। ভেঁকুৰবিধ আমাৰ উশাহ লওঁতে আমাৰ মুখেদি সোমাই যাব পাৰে আৰু যদি আমাৰ গাত কাটা ঘাঁহ বা কিবা দুখ পোৱা যদি ঘাঁহ আছে, এৰি আছে, সেই অংশটো যদি ভেঁকুৰবিধ লাগিছে তেতিয়াহ'লে যোগেদি ই সোমাই যাব, মানে বংশ বিস্তাৰ কৰিব পাৰে। যদি নাকৰ ক্ষেত্ৰত যদি চাওঁ, নাকৰ যোগেদি যদি সোমাই যায় তেতিয়াহ'লে ই ডাইৰেক্ট গৈ আমাৰ চাইনাছত প্ৰৱেশ কৰে আৰু চাইনাছত গৈ ই লগে লগে বংশ বিস্তাৰ কৰি লয়। আৰু যেতিয়া বংশ বিস্তাৰ কৰে ইয়াৰ ইফেক্ট আমাৰ চাইনাছৰ মানে আমাৰ ছালৰ স্কিনত পৰি যায়, তেতিয়া স্কিনখন আমাৰ ৰঙা পৰি যায় আৰু লাহে লাহে বিষ হ'বলৈ ধৰে। ই বহুত জল্দি বংশ বিস্তাৰ কৰাৰ বাবে তেতিয়া ই আমাৰ দেহত থকা কলাবোৰ ধ্বংস কৰি পেলায়, লগতে মাংসপেশীবোৰকো নষ্ট কৰি দিয়ে, টোটেলি ডেমেজ কৰি দিয়ে। আৰু যেতিয়া ধ্বংস হৈ যায় কোনোবা এডোখৰ ঠাই, তেতিয়াহ'লে সেই ঠাইডোখৰত আমি কিবা হ'লেও, মানে কোনোবাই চিকুটিলেও বা কিবা কৰিলেও, যদি গালতে হৈছে তেতিয়া ইয়াত যদি আমাৰ কিবাও হয় আমি চুওঁ, তেতিয়াহ'লে আমাৰ সেই চুলেও আমি গম নোপোৱা হৈ যাওঁ, মানে সেই জেগাটুকুৰা একেবাৰে নষ্ট হৈ যায়। আৰু এই ৰোগবিধ প্ৰথমতে আমাৰ ইণ্ডিয়াৰ ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্ৰ এইবোৰ ষ্টেটত দেখা দিছিলে। এতিয়া বৰ্তমান আমাৰ ৰাজ্য গুৱাহাটীতো দেখা দিলে এই ৰোগবিধ। যদি এই ভেঁকুৰটো যেতিয়া আক্ৰমণ কৰে, যদি ইয়াৰ লক্ষণ যদি চাওঁ তেতিয়াহ'লে হ'ব পাৰে আমাৰ মাথা বিষ হ'ব পাৰে, চকুৰ জাল নিচিনা লাগিব পাৰে, চকুৰ বিষ হ'ব পাৰে, নাকৰ বিষ হ'ব পাৰে, মূৰৰ বিষ হ'ব পাৰে, অকস্মাতে অধিক জ্বৰ হৈ যাব পাৰে আৰু নাকৰ বাটবোৰ বন্ধ হৈ যোৱা নিচিনা হ'ব পাৰে আৰু এটা নাক বন্ধ হ'ব পাৰে, কেতিয়াবা দুটাও বন্ধ হৈ যাব পাৰে। এনেকুৱা ধৰণৰ এই বেমাৰটো হ'লে মানে লক্ষণবোৰ দেখা দিব পাৰে। এই বেমাৰটো এটা ধনাত্মক দিশো আছে যে এই বেমাৰটো যাকে তাকে সংক্ৰমিত নহয়, মানে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ সংক্ৰমিত নহয় বা কোনো ধৰণৰ জীৱ জন্তুৰ বা প্ৰাণীৰ দেহৰ পৰা এইটো বিয়পিব নোৱাৰে। তো এইটো ইমান চিন্তা কৰিবলগীয়া কথা নহয়। ভেঁকুৰটো হ'লেও আমি নিজক ছেফ কৰি ৰাখিবৰ কাৰণে চাফ চিকুণতা থাকিব লাগে। ভেঁকুৰজনিত ৰোগ আমাৰ গাত আগৰ পৰাই হয়। যদি মই এক্সাম্পল এটা দিব বিচাৰোঁ তেতিয়াহ'লে দিব পাৰোঁ যে আমাৰ ৰিংৱৰ্ম হয়, মানে খৰ হয়। খৰটো এটা ভেঁকুৰজনিত ৰোগ হয়। ঠিক তেনেকৈ যদি খৰো এটা সেমেকা জেগাত হয়, মানে যোনটুকুৰা জেগাত আমাৰ শৰীৰৰ সেমেকি থাকে সেই অংশটোত আমাৰ খৰ এইবোৰ হয়। মানে যদি আমি চাফ চিকুণকৈ যদি থাকোঁ তেতিয়াহ'লে আমাৰ কোনো ধৰণৰ ভেঁকুৰজনিত ৰোগ বা বিভিন্ন ধৰণৰ যিকোনো ধৰণৰ বেমাৰবোৰ আমাৰ পতককৈ নহয়। আৰু এই ৰোগটো সেইবোৰ ৰোগৰ ক্ষেত্ৰত হয় যাৰ ইমিউন ছিষ্টেমটো আটাইতকৈ কমজুৰি, মানে অসংক্ৰামতা ছিষ্টেম তাৰ দুৰ্বল। আৰু এই মানুহৰ গাত এই ৰোগটো বিয়পে যিসকল মানুহে আগতে কোনো ধৰণৰ অংগ সঞ্চালন কৰিছিলে, মানে অৰ্গেন ট্ৰান্সফাৰ, যদি কোনোবাই কিডনী বদলি কৰিছে বা কোনোবাই তেওঁৰ কলিজাটো বদলি কৰিছে, তেনেকুৱা ধৰণৰ আৰু কিছুমানে চাৰ্জাৰীৰ ক্ষেত্ৰত স্কিন চাৰ্জাৰী কৰিছে আৰু ডায়েবেটিছ পেচেণ্ট, এইবোৰ সতৰ্ক হৈ থকাটো উচিত। আৰু তেনেলোকৰ ক্ষেত্ৰতহে এই ৰোগটো হোৱাৰ সম্ভাৱনাটো থাকে। আৰু আমাৰ নৰ্মেল মানুহবোৰে এইটো চিন্তা কৰাৰ কোনো ধৰণৰ প্ৰয়োজন নাই। যিসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো কমজুৰি, মানে পটককৈ ধৰি লওক অলপতেই বেমাৰ আজাৰ পাই যায়, তেনেকুৱা ধৰণৰ ক্ষেত্ৰত সেইবোৰ ব্যক্তিয়েহে বেছি সচেতন হোৱাটো উচিত। হ'ব বুলি কোৱা নাই, নহ'বও পাৰে, কিন্তু যাৰ ইমিউন ছিষ্টেমটো যদি একদম ষ্ট্ৰং আছে তেতিয়াহ'লে তেওঁ কোনো ধৰণে একো কৰিব নোৱাৰে। ব্লেক ফাংগাছ যিটো কলা ভেঁকুৰৰ ৰোগটোৰ যদি জটিলতাৰ ক্ষেত্ৰত যদি আমি চাব বিচাৰোঁ তেতিয়াহ'লে ই আমাক একেবাৰে যোনডোখৰ ঠাইত আক্ৰমণ কৰিব সেই ঠাইটুকুৰা সম্পূৰ্ণৰূপে নষ্ট কৰি পেলাই, ধ্বংস কৰি পেলাই, সেইটুকুৰা পিছত
চাৰ্জাৰী কৰি আঁতৰাই দিবলগীয়া হয় বা কাটি কিনে পেলাই দিব লগা হয়। সতৰ্কতা আৰু যদি ট্ৰিটমেণ্টৰ ক্ষেত্ৰত যদি আমি ক'বলৈ বিচাৰোঁ, তেতিয়াহ'লে যদি আপোনাৰ স্কিনৰ ফালৰ পৰা যদি হ'ব বিচাৰিছে, মানে আপোনাৰ স্কিনত যদি কটা ঘাঁ বা কিবা আছে, তেতিয়াহ'লে সেই ঘাঁ ঢোকা আপুনি ঢাকি ৰাখিব। আৰু যদি কিবা ৰঙা ধৰণৰ যদি ৰং পৰিছে বা দাগ হৈছে, বিষ হৈছে, অকস্মাতে ঘপককৈ বহুত জ্বৰ হৈ আহিছে, তেতিয়াহ'লে আপুনি লগালগ আপুনি ডাক্তৰৰ ওচৰলৈ যাব। আৰু ক'ভিড পেচেণ্টৰ ক্ষেত্ৰত যদি কৈছোঁ, তেওঁ যদি ক'ভিড ভালো হৈছে, তেতিয়াহ'লে সেই অকস্মাতে যদি ক'ভিড পেচেণ্টজনৰ যদি জ্বৰো হৈছে, তেতিয়া ভেঁকুৰজনিত ৰোগ হোৱাৰ সম্ভাৱনা থাকিব পাৰে, কিয়নো ইমিউন ছিষ্টেমটো বহুতো মেডিচিন ড্ৰাগছ লোৱাৰ ফলত ইমিউন ছিষ্টেমটো অলপ কমজুৰি হৈ যায়। অকস্মাতে বহুত জ্বৰ হৈছে, তেতিয়া ক'ভিড নিৰাময় হোৱা পেচেণ্টজনে ডাক্তৰক ইনফৰ্ম কৰিব লাগে, মানে খবৰ কৰি ডাক্তৰৰ ওচৰত যোৱাটো উচিত। যিহেতুকে এতিয়ালৈকে ইয়াৰ কোনো ধৰণৰ মেডিচিন ওলোৱা, তথাপিও আমি নিজক বচাই ৰাখিবৰ কাৰণে ক'ভিডৰ কাৰণেও আৰু এই ভেঁকুৰ বিৰোধৰ কাৰণেও আমি মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হ'ব। সেই মাস্কখনে আমাৰ ক'ভিডৰ কাৰণেই নহয়, নাকৰ ফালৰ পৰা বিভিন্ন ধৰণৰ আমাৰ ভাইৰাছো বীজাণু সোমাই যাব পাৰে। তো সেই মাস্কখনে আমাক বহুতখিনি সহায় কৰিব। ভাইৰাছ, ভেঁকুৰ আৰু বীজাণু বহুতক সোমোৱাত বাধা দিয়ে। সেয়ে আমি ক'ৰবাত যোৱা সময়ত মাস্কখন এনেও ভালৰ দিনতো পিন্ধি যাব লাগে। ট্ৰিটমেণ্টৰ ক্ষেত্ৰত যদি ক'বলৈ বিচাৰোঁ, তেতিয়াহ'লে ইয়াৰ যিহেতুকে এই ভেঁকুৰবিধৰ কোনো ধৰণৰ ঔষধ এতিয়ালৈকে ওলোৱা নাই, তথাপি ডক্তৰসকলে কৈ থকাৰ মতে এণ্টি ফাংগাল মানে ভাইৰাছ ৰোধক দৰৱ ব্যৱহাৰ কৰিব পাৰে ডক্তৰৰ পৰামৰ্শ লৈ। আৰু সেই ক্ষেত্ৰত ডক্তৰসকলে উল্লেখ কৰিছে যে এম্ফ'টেৰিচিন বি নামেৰে এটা দৰৱ আৰু এটা পজাকনজল। তো সিমান টেনশ্যন ল'বলগীয়া একো নাই। ভেঁকুৰটো সিমান ষ্ট্ৰং মানুহৰ ক্ষেত্ৰত বেছি এফেক্ট নকৰে আৰু সংক্ৰমণ নহয়। এইটো এটা পজিটিভ পইণ্ট হয়। তো ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে সতৰ্ক থাকক আৰু মাস্ক পৰিধান কৰি থাকিব।